নমস্কাৰ, কৃষ্ণবাসী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তাঁত ববলৈ বহি ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁচোন। ৰাস্তাৰ ফালে মানুহ গৈ থাকে, সেইকাৰণে বাৰে বাৰে চাই আছোঁ। এয়া মোৰ তাঁতখন বহুত বহল হয় দেই। বৰ কাপোৰ বুলি কয় এইখন। আচলতে বিয়া হোৱাৰ পিছত প্ৰথম এইখন বৈ ল'ব লাগে বুলি আমাৰ নিয়ম হয়, নিয়ম আছে। সেইকাৰণে এইখন বৈ লৈছোঁ। আগতে তাত কেইজুটিমান বলোঁ যদিও এতিয়া আকৌ নিজৰ শালত প্ৰথম বৈ লৈছোঁ এইখন। আমাৰ গাঁৱৰ মানুহ আমি প্ৰায় কাপোৰবোৰ বোৱাই পিন্ধোঁ। কিনা কাপোৰ খুব কমেই পিন্ধোঁ আমি, গাঁৱৰ মানুহ হয় যেতিয়া। প্ৰায় 5 ফুট নহ'ব চাগে, 4 ফুট বেছি হ'লে কম নহয়, ইমান বহল হয়। তাতখন যেন তেনে ঢুকি পাওঁহে আৰু। তাঁত ববলৈ বহি এইবোৰ কৰি আছোঁ। ৰাস্তাৰ পৰা দেখিলে মোক হাঁহিবহে। তাঁতখন লগা বহুত দিনেই হ'ল, ববই নাপাওঁ। ঘৰত কাম লাগি আছে, চাহ পানী বনাই দি থাকোঁতে সময়বোৰ কেনেকৈনো যায়গৈ গমেই নাপাওঁ। আকৌ বেটা আছে, বেটাক যদি কোনোবাই লৈ নিদিয়ে ববলৈ নাপাওঁ দেখোন। বেটাই এতিয়া শুই আছে, সেইকাৰণে অলপ ভাবিলোঁ বৈয়ে লৈছোঁ। ৰাতিপুৱা দেৰিকৈ মেলিলোঁ, ববলৈয়ে নাই পোৱা। এইখন বৰ কাপোৰ হৈছিলে, এতিয়া পৃষ্ঠাখন স্কাৰ্ফো কৰি থৈছোঁ, উলিয়াই বৈ দিছোঁ। আমি মৰাণ সম্প্ৰদায়ৰ হৈ আচলতে। মৰাণ সম্প্ৰদায়ৰ বোৱাৰীবোৰে প্ৰায় তাঁত বয়, সকলোৱে জানে। অকল মৰাণ সম্প্ৰদায় নহয় যেনিবা, কেইবাটাও জাতি আছে যিবিলাকে বেছিভাগ কাপোৰ বোৱা কাপোৰে পিন্ধে। বেলেগৰ কথা ক'বলৈ নাযাওঁ, নিজৰ সম্প্ৰদায়টোৰ কথাই কৈছোঁ। আমি কেৱল বোৱা কাপোৰ পিন্ধোঁ বুলি ক'লেও বঢ়াই কোৱা নহ'ব। প্ৰায় বোৱা কাপোৰে পিন্ধা হয়। বেলেগক কিছুমানেহে কিনি লয়, গাঁৱৰ মানুহৰ পৰা বা বেলেগক বোৱাই তেনেকৈ পিন্ধে বেছিভাগে। আৰু কাপোৰ ববলৈ জানে বুলি ক'ব পাৰি। তই ভাতে খাবি দিনত কি তহঁতক ক যেতিয়া হ'ব পাবি তেতিয়া খাবি বুলি দি থৈ আহিছোঁ। বাকী লগে দেই কি ক'ত কেলে সেই টাইলছ লগাই দিবি দেই, গোটেইডোখৰ বান্দৰ গোটেইডোখৰ লগাই দিবি। নাজানো, মোক একো নিদিলেও নিদিবি পাই। ঘৰটো বনাই আছে, বান্দাখন কৈ আছোঁ টাইলছ লগাই দিব বুলি। পইচা নাই যে, পাওঁ নে নাপাওঁ আকৌ। কৈছোঁ আৰু কথাটো আনি দিবি, লগাই দিম বুলি কৈছে। ঘৰতে মিস্ত্ৰী লাগি আছে কাৰণেহে, নহ'লেতো ঘৰটো ইমানখিনি নহ'লেহেঁতেন। ইয়াতে সূতা এডাল ৰুই যাব লগা হৈছে। যিয়ে তাঁত ব'ব জানে সিয়ে জানিব আৰু দেই। তাঁত ব'ব নজনাবোৰে নাজানে কিন্তু কি ৰোৱা হয়। আমাৰ মৰাণ মানুহবোৰে, আমাৰ নিজৰ কথা কৈছে বাৰু, বেলেগৰ কথা নাজানো। আমাৰ মানুহখিনিয়ে প্ৰায় বোৱা কাপোৰে পিন্ধে, নিজে বোৱা কাপোৰে ব'ব জানিবই লাগিব।
ক'ৰবাত এক দুইহে কিনি পিন্ধে গাঁৱৰ মানুহৰ পৰা কিনিলে বা বেলেগক বোৱাই নহ'লে কিন্তু বোৱা কাপোৰে ব'ব লাগে মেচিনত বোৱা সেনেকুৱা কাপোৰ আমাৰ নচলে মানে নবনাই যে আমাৰ কাৰণে আমি বুকুত মেঠনি মাৰোঁ দাদাজন কামত লাগি আছে নহয় মানে 3 টাইম লাগি আছে দাদা এজন ওচৰৰ ককাইদেউ এজন মিষ্টাৰ আৰু ফাদাৰ ইন ল ভাত খাই নেকি সুধি চাওঁগৈ ৰ'ব সিহঁতে কিন্তু ব্লগ বনাইছে কামত লাগিলে বোলে ভাত সোনকালে খায়ে নলয় বাৰে বাৰে সুধি থাকোঁগৈ অকণমানি ভাত খাই থাকোঁ মাতি দিব কৈছে এতিয়া অলপমান বৈ লওঁ বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো আমনি লাগিব নহয় সেয়েহে ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ সৈতে জড়িত থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ভিডিঅ'টো সমাপ্ত হোৱাৰ আগতে বেটাৰ অলপমান ভিডিঅ' দি দিছোঁ বেয়া নাপাব চাব বেটাৰ খেলা ভিডিঅ' অলপ দিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব বেটাৰ অৱস্থা একেবাৰে বেয়া হৈ আছে লেতেৰা হৈ আছে আমাৰ কৃষ্ণ বেটাটো ন হাই কৈ দিয়া বেটা হাই বাই 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 কৈ দিয়া ন বাই 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 কৈ দিয়া সেইটো চাইড নাথাকে নহয় Hey. Hey. Kisap. 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 Evle no. Kisap. Kisap. Hey. 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 Evle. Hey ti. Evle no. 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 No.